नमस्कार। स्वागतम जनाइছো आसामिस खेल कुइजলৈ। আহক আৰম্ভ কৰো আজিৰ ভিডিঅ'। ক্ৰিকেট কুইজ ভাগ 3। 2010 এছিয়া কাপত কোনটো দলে বিজয় হৈছিল? উত্তৰ ভাৰত। শ্ৰীলংকাৰ এদিনীয়া ক্ৰিকেটৰ প্ৰথম অধিনায়ক কোন আছিল? অনৰা টেনকুন। 2015 ক্ৰিকেট বিশ্বকাপ বিজয় দল কোনটো? উত্তৰ অষ্ট্ৰেলিয়া। IPL ইতিহাসত প্ৰথমে শতক কৰা ক্ৰিকেটাৰজন কোন? ব্ৰেণ্ডন মেককুলাম। IPL 2016 ফাইনেল খেলখন কোনখন ষ্টেডিয়ামত খেলা গৈছিল? M চিন্নস্বামী ষ্টেডিয়াম। ৰাৱালপিণ্ড এক্সপ্ৰেছ বুলি জনাজাত বেগী বলাৰজনৰ নাম কি? শোয়েব আখতাৰ। এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত দ্বিশতৰণ কৰা প্ৰথম খেলুৱৈজন কোন? শচীন তেণ্ডুলকাৰ। কোন চনত প্ৰথমখন দিবা-নৈশ ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল? 1979। কোনজন ক্ৰিকেটাৰে টেষ্ট ক্ৰিকেটৰ এটা ইনিংছত 400 ৰান কৰা কৃতিত্ব লাভ কৰিছে? ব্ৰায়ান লাৰা। টেষ্ট ক্ৰিকেটত সৰ্বাধিক 8 উইকেট দখলকাৰী বিশ্বৰ একমাত্ৰ বলাৰজন কোন? মুথিয়া মুৰলীধৰন। থাৰ্ড আম্পায়াৰৰ দ্বাৰা ৰান আউট ঘোষিত হোৱা প্ৰথম খেলুৱৈজন কোন? শচীন তেণ্ডুলকাৰ। প্ৰথম ক্ৰিকেট বিশ্বকাপ কিমান চনত খেলা গৈছিল? 1975। শততম উইকেট দখল কৰা প্ৰথম ভাৰতীয় ক্ৰিকেটাৰজন কোন? কপিল দেৱ। টেষ্ট মেচত 500 উইকেট দখলকাৰী প্ৰথম ভাৰতীয় বলাৰজন কোন? অনিল কুম্বলে। প্ৰথম বিশ্বকাপ ক'ত আয়োজন কৰা হৈছিল? ইংলেণ্ড। IPLৰ ইতিহাসত প্ৰথম শতক কৰা ভাৰতীয় ক্ৰিকেটাৰজনৰ নাম কি? মনীষ পাণ্ডে। সৰ্বপ্ৰথম হেট্ৰিক লোৱা বলাৰজনৰ নাম কি? জলালুদ্দিন। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।